जाब्रबथाय जानायखौ होबथानायनि थाखाय रायजो राजाफोरखौ सांग्रांथि खालामनाय थांखियै केबिनेट मन्त्रि परिमल शुक्लबैद्यआ गसाइगावआव दावबायफैयो। हादोरसायाव गारि मटर सालायनायाव जाब्रबथाय जानायखौ होबथानो थाखाय आसामनि मोन 126 बियाबाव गिदिंनानै रायजो राजाफोरखौ सांग्रां खालामनाय थांखियै ट्रेन्सपर्ट मिनिस्टार परिमल शुक्लबैद्यआ मोनसे गोलाव हाबाफारि लादों। बेबायदिनो दिनै रायजोफोरखौ सांग्रांथि होनाय थांखियै मन्त्रि बिथांनि दैदेननायाव बाइक रेलि खालामनानै तामारहाटआव नुजाफैनानै ओनसोलनि रायजो राजाफोर आरो लोगोसे फरायसा फरायसुलिफोरजों लामा रैखाथिनि सोमोन्दै बाथ्रा सावरायो। बेनि उनाव मन्त्रि बिथाङा धुबरी कसुगाव पिडब्लिउडि लामाजों बाइक रेलि खालामनानै श्रीरामपुर जाना गसाइगाव कलेजाव नुजाथिफैयो आरो कलेजनि फरायसा फरायसुलिफोरजों लोगोसे कलेजनि फोरोंगिरिफोरजों लामा रैखाथिनि सोमोन्दै सावरायलायो। আপোনালোকে জানে লাষ্ট সানডে নৱেম্বৰৰ থাৰ্ড সানডেটো ৱৰ্ল্ড ৰোড ফেটেলিটি ৰিমেম্বাৰেন্স ডে। আমি কামৰূপ ৰুৰেলত আমি শ্ৰদ্ধাৰ্ঘ্য জনালোঁ যিসকল বাটত প্ৰাণ হেৰুৱাইছে। তাৰ পাছতে আমি এটা যাত্ৰা লৈছোঁ। এই যাত্ৰাৰ জৰিয়তে আমি জন আন্দোলন নাম দি পথ সুৰক্ষা জন আন্দোলন নাম দি আমি এটা প্ৰয়াস কৰি আছোঁ যে অসমেৰ 126টা কনষ্টিটুৱেঞ্চিত যাম। যিসকলে প্ৰাণ হেৰুৱাইছে বাটত তেওঁলোকৰ উদ্দেশ্য শ্ৰদ্ধা জনাম আৰু লগতে কিয় এই এক্সিডেণ্টবিলাক হয়, যেহেতু আমি এই বিভাগের দায়িত্বত আছোঁ, আমাৰ এটা কৰ্তব্য হয় যে এই কথাখিনি আমি ৰাইজৰ লগতে শ্বেয়াৰ কৰা। এই ক্ষেত্ৰত এই 5-6 দিনৰ পৰা আমাৰ কাৰ্যক্ৰম চলি আছে। আমি চেষ্টা কৰি আছোঁ সব সমষ্টি মানে সব ঠাইত যাব নোৱাৰোঁ, অন্তত কিছু হ'লেও গৈ ৰাইজৰ লগতে লগ কৰিম আৰু এই ঠাইৰ মাটি আৰু মানুহৰ লগতে কথা কৈ প্ৰতিনিধি যিকোনো দলেৰ হ'ব পাৰে এই মাটিত থিয় হৈ তেওঁকো আহ্বান কৰিম, সব ধৰ্মেৰ মানুহক সব শ্ৰেণীৰ মানুহক আহ্বান কৰিম যে এই জন আন্দোলনত যাতে অংশগ্ৰহণ কৰে। এটোৰ মূল লক্ষ্য হ'ল আন্দোলন মানে বেলেগ নিশানা আন আন্দোলনের নিশানা নহয়, এইটো বেলেগ টাইপ, যাতে আমাৰ ভিতৰত আমাৰ এই কথাখিনি যাতে জাগৃত হয়। কারণ যানবাহন অবিহনে আমি চলিব নোৱাৰোঁ। পথ আমাৰ নিত্যদিনের সাথী সঙ্গী হয়। পথত আমাৰ আহিব লাগিব, পথ সুৰক্ষিত থাকিব লাগিব। কোনো পদ্ধেই আমি যানবাহন বন্ধ কৰিব নোৱাৰোঁ আৰু যানবাহনত উঠিছোঁ মানে ভিতৰত এক আতংক লৈ উঠা নহয়। আমি নিশ্চিতভাৱে যাতে আমি যাত্ৰা কৰিব পাৰোঁ, যাত্ৰা সম্পন্ন কৰিব পাৰোঁ, তাৰ কাৰণে এটা প্ৰয়াস। আমি অধ্যয়নের যোগেদি গম পালোঁ, আমি ষ্টেট লেভেল ৰোড সেফটি কাউন্সিল গঠন কৰিছোঁ, ডিস্ট্রিক্ট লেভেল কৰিছোঁ। প্ৰতি মাহে আমি বহোঁ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাক মাৰ্গদৰ্শন দিয়ে। বহুত আমি মেকানিজম কৰি আছোঁ যে কেনেকৈ আমি কমাই আনিব পাৰোঁ। যোৱাবাৰতকৈ এইবাৰ অলপ কমিছে, কিন্তু এতিয়াও আমাৰ হাতত আৰু প্ৰায় 1.5 মাহ বাকী আছে। যোৱাবাৰ আমাৰ অসমত ইন এণ্ড এৰাউণ্ড 3000 আছিল। এইবাৰ 2000 ক্ৰছ কৰি অলপ 3000 পিনে যাবলৈ ধৰিছে। চেষ্টা আমাৰ চলি আছে। প্ৰতিদিন আমি প্ৰতি মাহত আমি এবাৰকৈ বহু আমাৰ ডিসি চেয়ারম্যান হয়, পিডব্লিউডি, আমাৰ ট্ৰেন্সপোর্ট, আমাৰ এক্সাইজ, আমাৰ হেলথ, আমাৰ এডুকেশ্যন সকলোৱে মেম্বাৰ হৈ ইয়াতে, পুলিচ মেম্বাৰ আছে, এছপি মহোদয় মেম্বাৰ, সকলোৱে মিলি প্ৰয়াস কৰাৰ পাছতে আমি এটা বস্তু গম পালোঁ, হেলমেট ছাড়া যিসকলে মটৰ বাইক চলায় এক্সিডেণ্ট হয়, ফেটালিটি বেছি তেওঁলোকৰ হয়, মৃত্যু হয়। হেলমেট লৈ এক্সিডেণ্ট হ'লে কোনো ক্ৰমে ডক্টৰে মেৰামত কৰি দিয়ে, হয়তোবা জীয়াই আছে। ইঞ্জুৰি ৰেট আপোনাক কোৱা নাই, মানে অসংখ্য ইঞ্জুৰ্ড মানুহ আছে। ঠিক তেনেকুৱা আমি দেখিছোঁ যে অধিক স্পীড মূল কাৰণ এক্সিডেণ্টের, অধিক স্পীড। ৰাইজে কেতিয়াও কয় যে ৰাস্তাটো খাৰাপ। আপোনালোকে চাব, আপোনালোক সব খবৰ ৰাখে, য'ত ৰাস্তাটো অলপ বেয়া ইয়াতে বৰঞ্চ এক্সিডেণ্ট কম হয়, কাৰণ হেৰিটো কম, স্পীডটো কম। আমি এটা অধ্যয়ন কৰি দেখিলোঁ নেশ্যনেল হাইৱেত আমাৰ 78% এক্সিডেণ্ট, টোটেল এক্সিডেণ্ট 78%। নেশ্যনেল হাইৱে অলমোষ্ট সব ঠাইতে ভাল, ইমান স্পীডত গাড়ী, এক্সিডেণ্ট হ'বই, এনেকুৱা স্পীড দিয়ে। এটা অধিক গতি আৰু এটা কাৰণ যে বিভিন্ন ঠাইতে আমি দেখিছোঁ ড্ৰিংকছ এণ্ড ড্ৰাইভ।
যোৱাবাৰে ষ্টেটিষ্টিক্স মতে 9.88% এক্সিডেণ্ট ড্ৰিংকছ এণ্ড ড্ৰাইভ। তাৰ বেছিও হ'ব পাৰে। যিটো ডক্টৰৰ ৰিপৰ্ট সেই ৰিপৰ্ট মতে আমি কৈ আছোঁ, কাৰণ তেওঁলোকেই পেচেণ্ট যেতিয়া চায়, পোষ্টমৰ্টম যেতিয়া কৰে, তেতিয়া তেওঁলোকে গম পায় সঠিক হোৱাত। এই তিনিটা কাৰণ, লগতে আৰু কিছুমান কাৰণ আছে, যেনেকুৱা ছিট বেল্ট এখন পিন্ধিলে হয়তো ইনজিয়ৰ্ড নহ'লেহেঁতেন। ছিট বেল্ট নিপিন্ধে, বেল্ট থকা স্বত্বেও নিপিন্ধে, গাড়ীৰ ছিটত আছে ছিট বেল্ট। ঠিক তেনেকুৱা মোবাইল, অলপ থিয় হৈ মোবাইলত কথা ক'লে হয়, বাট মোবাইল এখন লৈ গৈ আছে, সি তেওঁৰ মোবাইলত মন, ড্ৰাইভিঙততো মন নাই, লাগে লগে লগে স্কিড কৰে, পৰি যায়, মৰি যায়। এই ক্ষেত্ৰত এই 5-6টা কথা লৈ আমি আহিছোঁ যে ৰাইজৰ ওচৰত, সব শ্ৰেণীৰ ৰাইজৰ ওচৰত গৈছোঁ, আৰু বিশেষকৈ আমাৰ সাংবাদিক বন্ধুসকল যিসকলে দীৰ্ঘদিনৰ পৰা এটা প্ৰয়াস কৰি আছে। আৰু এইটো আমাৰ কথা নহয়, আপোনালোকেও জানে। আপুনি দেখিব এটা এক্সিডেণ্ট হোৱাৰ পাছতে যেতিয়া সংবাদের বিশ্লেষণ হয়, তেতিয়া টিভি কওক বা এনেকুৱাই আমাৰ পেপাৰ কওক, তেওঁলোকে লিখে যে এই কাৰণত হৈছে এই এক্সিডেণ্টটো, এই কাৰণত হৈছে, এইটো কৰিব নালাগে, এইটো এটা তেওঁলোকে কমেণ্ট দিয়ে, নিউজৰ লগতে ভিউজটো দিয়ে, বাট কোনো মানুহ নামানা হৈছে। এনেকুৱা স্থিতি আমি কৈ থাকোঁ, মুখ্যমন্ত্ৰীয়ে কৈ থাকে, প্ৰধানমন্ত্ৰীয়ে কৈ থাকে। তো এইকাৰণে আমি বাটত ওলাইছোঁ যে সব শ্ৰেণীৰ মানুহৰ ওচৰত যাম, যিমানখিনি পাৰোঁ কৰজোৰে নিবেদন কৰি এই আন্দোলনত অংশগ্ৰহণ কৰাৰ কাৰণে আমি তেওঁলোকক দায়িত্ব দি যাম, অনুৰোধ কৰি যাম। এইখিনি কথা লৈ আমাৰ এই যাত্ৰা আৰম্ভ হৈছে। আপোনালোকৰ শুভেচ্ছাত শেষ কৰাৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। হ'ব পাৰে আপোনাৰ কথা, আমি সত্যতা অসত্যতা আমি ৰায় দিবলৈ যোৱা নাই, বাট এইটোৰ কাৰণেতো এক্সিডেণ্ট নহয়। গাড়ীৰ অনলাইনত কেছ গৈছে, কোনো ঠাইত যদি গৈছে এটা, তেনেহ'লে এইটো দ্বিতীয় কৈ দিলে হৈ যায় যে আমাৰ গাড়ী ঘৰত আছে, আমাৰ যোৱাই নাই, লগে লগে দ্বিতীয় এইটো হেৰি কৰি দিব। আৰু ইণ্টাৰচেপ্টাৰবিলাক আমি বাটত দিছোঁ, ইণ্টাৰচেপ্টাৰে যদি নোট কৰিছে তেনেহ'লে একেবাৰে অবৈধ নোট কৰিছে এনেকুৱাও নহয়। এতিয়া বহুত ঠাইত আমি দেখিছোঁ গাড়ীৰ মালিকেই নাজানে ড্ৰাইভাৰ কোনটো হয়, কোনে লৈ গৈছে। আপোনালোক সাক্ষী আছে, বহুত এক্সিডেণ্ট হোৱাৰ পাছতে, ফেটালিটি হোৱাৰ পাছতে আমি ড্ৰাইভাৰ খুজি নাপাওঁ। কেতিয়াও আমি দেখোঁ গাড়ীবিলাক চলে, ৰাইজে কয় যে এইটো হেণ্ডিমেনে চলাই আছে, বেলেগ মানুহে চলাই আছে, যি মানুহটোৰ লাইচেন্স নাই, কিন্তু তাৰ পাছতে আৰু এটা লাইচেন্স চালা থিয় হৈ যায়, কাৰণ তেওঁৰ লাইচেন্স আছে, আইনে কিছুমান মাপ পাব। এইবিলাক কথা আছে। কাজেই সব কথা যে সত্য এনেকুৱা নহয়। গাড়ীটো সঁচাকৈ ওলাল নে নাই, সেই মালিকজনে খবৰ ল'ব লাগিব যে তেওঁ ঘৰত নাথকা সময়ত তেওঁৰ ল'ৰা ছোৱালী লৈ গ'ল নেকি, বা কোনো বন্ধু বান্ধৱে লৈ গ'ল নেকি, সঁচাকৈ গাড়ীটো গৈছে নেকি, এই খবৰটো ল'ব লাগিব। এনেকুৱাও বহুত মানুহে বহুত কথা কৈ থাকে। কাজে এই ক্ষেত্ৰত যদি সঠিকভাৱে এনেকুৱা হৈছে, নিশ্চিতভাৱে আমাৰ ডিপাৰ্টমেণ্টে এইটো দেখিব। ঠিক নাই দাদা, আমি আৰম্ভ কৰিছোঁ প্ৰতিদিন, যোৱাকালি 300 কিলোমিটাৰ, আজিতো ইমানখিনি হোৱা নাই এতিয়ালৈকে। আমি চলি থাকিম। তাৰ মাজতেও আমাৰ ধৰক কেবিনেট আছে, বেলেগ কাৰ্যক্ৰম আছে, এদিন দুদিন বাদ পৰিব পাৰে, বাট এইটো এনেকুৱা নহয় 1 মাহৰ কাৰণে বন্ধ থাকিব, 2 মাহৰ কাৰণে, এনেকুৱা নহয়। 2 দিন 4 দিন মাজত বিৰতি থাকিব পাৰে বিশেষ কাৰণে। আমাৰ অফিচৰ কাম মই মোৰ গাড়ীত লৈ লৈছোঁ। আজিকালি অনলাইনে সব কাম কৰা যায়, আমাৰ ফাইল ক্লিয়াৰ কৰিব পাৰোঁ, আমি কৰি আছোঁ প্ৰতিদিন ৰাতি। মালবিলাক তলত দিয়ে কৈছে। এবং আমি যদি কওঁ বহুত কথা ক'ব লাগিব, আপোনালোকেও সোধাৰ বহুত কথা আছে, বাট আপোনালোকে যদি মোৰ ফালৰ পৰা সঠিক তথ্যটো লয়, আপোনালোকে দেখিব কিমান ফাইন আমি কালেক্ট কৰিছোঁ। ৰাইজে তেতিয়া কৈ আছে যে আৰু ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে অমুক মন্ত্ৰী অহাৰ পাছতে আৰু মানে ৰেভিনিউ বাঢ়ি গ'ল, ইমান প্ৰেছাৰ দিছে। আৰে প্ৰেছাৰ কি ভাই, তোমাৰ কৰিবলগীয়া কামটো তুমি কৰিলে আমি কিয় ফাইনটো কাটিম? য'ত ৰুলছটো অমান্য হৈছে ইয়াতেই দ্বিতীয় গৈ ফাইনটো কাটিব। আপুনি যিটো কৈছে, আপোনালোকে গৈ যদি চায়, নাইট ছুপাৰ ইমান যাত্ৰী লৈ গৈ আছে, আমি কিমান ফাইন কাটোঁ এই খানাপাৰাত বহি। প্ৰতিদিন নাইট ছুপাৰবিলাক চাই আমাৰ যি ডিপাৰ্টমেণ্টেৰ অফিচাৰবিলাক, তেওঁলোক hayৰাণী হৈ গৈছে। এতিয়া কওকচোন আপুনি, 45 লাখ ভেহিকলছ আমাৰ ইয়াতে ৰেজিষ্টাৰ্ড আছে অসমত। আমাৰ পুলিচ কওক বা আমাৰ দ্বিতীয় কওক, কিমানখিনি ক্ষমতা আছে যে প্ৰতিখন গাড়ী চাব? আমাৰতো ফাইন কৰিব লাগিব, যাতে অন্ততঃ ৰাইজে গম পায় কথাটো।
কিন্তু কথাটো সঁচা সেইকাৰণেই আমি ওলাইছোঁ যাতে সকলোৱে কথাটো নিজে অনুধাৱন কৰি মানুহ তো আফটাৰ অল আমি গাড়ীৰ মালিক হওঁ গাড়ীৰ ড্ৰাইভাৰ হওঁ আমিতো মানুহ আমি জীৱশ্ৰেষ্ঠ হওঁ সকলোৱে যদি আইনটো অলপ মানি চলোঁ এই দুৰ্ঘটনাৰ পৰা ৰাইজমুক্ত হ'ব পাৰে কাৰণ আনৱান্টেড যিটো লোড সেই লোডো এক্সিডেণ্ট মাতি আনে যিটো আমি নিবিচাৰোঁ গাড়ীৰ ৰুলছত নাই এইটো পেছেঞ্জাৰ বাছত কিয় মালটো উঠাব লাগে কিন্তু তথাপি উঠাই আছে